হাই ফ্ৰেণ্ডছ, মই আজি আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই আশা কৰোঁ ভালেই পাব। ৰেচিপিটোৰ নাম হ'ল আটা কণী বাটি। তেতিয়াহ'লে ৰেচিপিটো কেনেকৈ বনাওঁ চাওক, আৰম্ভ কৰোঁ। প্ৰথমতে মই আটাখিনি ভালকৈ মাৰি ল'ম। ৰুটি যেনেকৈ মাৰে সেনেকৈ মাৰি ল'ম। আটাখিনি মোৰ সানা হৈ গৈছে। সোৱাদ অনুযায়ী নিমখ দি ল'ব। এতিয়া মই আটাখিনি 20 মিনিটমান থৈ দিম। আৰু ইফালে মই যোগাৰখিনি কৰি লৈছিলোঁ। আগতীয়াকৈ কাটি লৈছিলোঁ পিঁয়াজ, তাৰপিছত ধনিয়া পাত, কেঁচা জলকীয়া আৰু বিলাহী এইবিলাক সৰু সৰুকৈ কাটি লৈছিলোঁ। আৰু এতিয়া আটাৰ লিচি বনাই ল'লোঁ। 3 টুকুৰ লৈছোঁ। মই বেছি নবনাওঁ, মোৰ যিহেতু কণী 3টা আছে সেইকাৰণে মই 3খন ৰুটিয়ে বনাম। এই ৰেচিপিটো একেবাৰে সহজ, ক'ব গ'লে একেবাৰে সহজ, একেবাৰে কম টাইমতো হয়। আপোনালোকে এনেকৈ ঘৰত বনাই খাবচোন, বহুত ভাল লাগে। একবাৰ বনাই বা ট্ৰাই কৰি চাবচোন। এতিয়া মই ৰুটিটো মানে বনাই লওঁ। ইমান পাতলা কৰাৰো দৰকাৰ নাই। মোৰ ৰুটিটো হৈ গৈছে। এনেকৈ গোটেইকেইটা ৰুটি বেলি ল'ম। মোৰ বাতিটো মানে অলপ সৰু হৈছে, আপোনালোকে ইয়াতছে অলপ ডাঙৰ ল'ব পাৰে আৰু ৰুটিও অলপ ডাঙৰকৈ বনাব পাৰে। মই এনেকৈ বনালোঁ। মোৰ 3টা ৰেডি হৈ গ'ল। এতিয়া উপকৰণকেইটা দিম। কাটি থোৱা আগতে ডিমাটো দি ল'লোঁ। ডিমা বা কণী যি কোৱা আপোনালোকে। সৰু বাচ্ছাৰ কাৰণেতো আৰু ভাল, বেছি অলপমান জ্বালা কমাই দিলে বৰ ধুনীয়াকৈ খায়। পিঁয়াজ দিলোঁ আগতে, কণীটো দিয়াৰ পাছত, তাৰপিছতে ধনিয়া পাত আৰু কেঁচা জলকীয়া দিছোঁ, সোৱাদ অনুসৰি নিমখ। আৰু অলপমান মিঠাতেল দি দিম, সৰিয়হৰ কেঁচা তেল। আৰু এই কেঁচা টমেটো, কেঁচা নহয় মানে আধা পকা আছিল। মোৰ পকাটো দিলে বেছি ভাল হয়, মোৰ মানে পকা নাছিল। দিয়াৰ পিছত এনেকৈ চাওক, মই যেনেকৈ দিছোঁ সেনেকৈ দিব একেবাৰে। একেবাৰে ইজি ৰেচিপিটো। তাৰপিছত এনেকৈ মূৰাই দিব। মই যেনেকৈ কৈছোঁ সেনেকৈ চাওক, কি ধুনীয়া যে ফুলৰ নিচিনা, চাৰিওফালে ফুলৰ নিচিনা ৰাউণ্ড হৈছে। গোটেইকেইটা এনেকৈ দি ল'ব। মই 3টা এনেকৈ দি লওঁ। মোৰ দুটা ৰেডি। এতিয়া মই তেলত ভাজিম আৰু। এতিয়া মই তেল দিছোঁ কেৰাহীত। তেলটো গৰম হোৱালৈকে গৰম কৰি থাকিম। যেতিয়া ৰঙা অলপমান ক'লা ক'লা পৰি যাব, তেলটো মানে ভালকৈ গৰম হ'ব লাগিব প্ৰথমত, নহ'লে ভাল নহ'ব।
চাহ মোৰ ভাজা হৈ গৈছে কি ভাজা হৈ ফুলৰ গৈছে এনেকৈ নিচিনা উল্টা হৈছে উল্টা চিঙৰাৰ নিচিনা ভাজি ল'ব খায়ে ভাল লাগে আপোনালোকে এনেকৈ ঘৰত বনাই কিমান খাব সৰু পাৰে আছিলে তো কিমান বৰ ফুলি টেষ্টি পেলাই হয় ডাঙৰ কিন্তু হৈ গৈছে ইজি কিমান ধুনীয়া চাহৰ হৈছে লগতো খাব পাৰে একবাৰ এনেকৈ ট্ৰাই কৰি এনেকুৱা চাবচোন এবাৰ ট্ৰাই তাৰপিছত কৰি কমেণ্ট কৰি চাবচোন কি জনাব ভাল লাগে খাই পেলাই হাই ফ্ৰেণ্ডছ চাওক এই কণী বাতি ৰুটি খাই আছে ইমান টেষ্টি আছে ইজি এনেকৈ খালে কণীৰ লগত খায়ো ভাল লাগে চাহ দিও খাব পাৰে আপোনালোকে চচ দিও খাব পাৰে আমি এনেকৈ বিলাহী ধনিয়া বা পিঁয়াজ এনেকৈ চালাড বনাই খাই আছোঁ ভাল লাগছে ন ভাল লাগছে ন একফালে বগা কুহুম আৰু একফালে মই চাওঁ কুহুমে হালধীয়া হৈ আছে আৰু বগা এইখিনি বেলেগ হৈ আছে মুখত দিলে ভাল লাগে এনেকুৱা ৰেচিপিটো বনাই খাবচোন